আমাৰ সকলোৰে জীৱনটো এটা মিষ্টেৰিয়াছ জাৰ্নিৰ দৰে নহয়নে কেতিয়া কাৰ কি হৈ যায় কোনেও ক'ব নোৱাৰে কিমান যেন আপছ এণ্ড ডাউনছ আহে আমাৰ জীৱনলৈ তথাপিও জানো আমি হাৰ মানিছো চলিটো গৈয়ে আছো এইটো ভাবিয়ে যে আজি বেয়া কিন্তু কাইলৈ ভাল হ'বই আমি কোনেও নাজানো কেতিয়া কাৰ জীৱনলৈ কেনেকুৱা সময় আহিব সো এনজয় ইয়োৰ জাৰ্নি বাকি সব পাহৰি যাওক আজিৰ ডিশটো হৈছে চিকেন ক্ৰকেট আৰু কেতিয়াও নাম শুনা নাই দে এইটো আগতে এনেকুৱা কিবা পায় বুলিও মই নাজানো তাকি মই মন দি চাই আছিলো আৰু যেতিয়া চিকেনখিনি ফ্ৰাই কৰি আছিল তেতিয়া চিজ স্লাইচ তিনিখনমান এড কৰিছিলে আৰু মানে কি হ'ল মোৰ ভিডিঅ' ক্লিপটো ক'ত জানো হেৰাই থাকিলে সেইকাৰণে মই এড কৰিব নোৱাৰিলোঁ এতিয়া তাৰপিছত এনেকৈ হাই ফ্লেমত ভাজি ল'লে হৈ যায় আৰু শ্বেপটো নিজৰ ওপৰত কথা কেনেকুৱা ধৰণত আপোনালোকে বিচাৰে তেনেকেই দিব পাৰে আৰু আমাক বলছ বনায়ো দেখুৱাইছে আৰু প্লাছ এনেকুৱা স্কুৱেৰ চাইজতো আৰু স্কুৱেৰখিনি ডাঙৰ আছিল তো মই সেইকাৰণে সেইটোৱে লৈছিলোঁ খাবলৈ তাৰপিছত আহি থাকোঁতে মই ৱেফাৰ্ছ দেখিলোঁ দোকানত আৰু মই ভাল পাওঁ যিহেতু সেইকাৰণে মই